অভিৰুচি মানে ক্ৰীড়া দিৱস গতিকে আজি আমি সেই উপলক্ষে এটা মাছ এটা প্ৰচেশ্যন ৰেলী লোৱা হৈছে গতিকে আজি আমাৰ সকলো আমাৰ টংলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ লগতে আমাৰ সকলো খেলুৱৈসকলে সহযোগ কৰিছে গতিকে মই আমাৰ ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া দেৱৰ আজি জন্ম দিন আৰু তেখেতৰ বিষয়ে আপোনালোকে সকলোৱে জানে আজি এজন অসমৰ সন্তান আজি তেখেতে এছিয়ান গেমছত 800 মিটাৰ দৌৰত গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু তেখেতে প্ৰথমজন অসমীয়া অলিম্পিক খেলুৱৈ আছিলে গতিকে আজি তেখেতক অনুসৰণ কৰি যে আৰু পুনৰবাৰ আমাৰ অসমৰ পৰা বা বিটিআৰৰ পৰা আমি আকৌ আমি সেই সুবিধা ল'বৰ কাৰণে আমাৰ আহি থকা নৱপ্ৰজন্মক যাতে আমি সুবিধা দিব পাৰোঁ গতিকে সেই উপলক্ষে আজি এই জন্মদিনটো আমিও টংলা স্পৰ্টছ এছ'চিয়েশ্যনৰ যোগেদি আমি এইটো পালন কৰিছোঁ।